হাওড়া ঘাটত লুমসিং তেৰণৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰ চলালোঁ। ৰাইজৰ প্ৰচণ্ড উৎসাহ। মই নিশ্চিত যে হাওড়া ঘাটত বহুত হাজাৰ ভোটত আমি বিজয়ী। কিহৰ ফোন কল এইবিলাক ইয়াতকৈ লাভ নাই। হাওড়া ঘাটৰ ৰাস্তা ঘাটে আপুনি বেয়াটো দেখুৱাই ভালটো দেখুৱাই কিমান ধুনীয়া। আপুনি সেইটোৱে গন্তব্য। ভালটোৰ ফটোবিলাক নেদেখায়। এটা মোক নিউজ দেখাওক। হ'ব এটা আপুনি নিউজ দেখাওক য'ত ভাল মানুহে আজি আপুনি বহুত এনাউন্সমেণ্ট দিলে কাৰ্বিলৰ যথেষ্ট কৰিলে, কিন্তু আৰ্টিকল 244A সন্দৰ্ভত আপুনি আমিতো ছাপৰ্টতে আছোঁ। নাই ASDCয়ে কেণ্ডিডেটৰ উইথড্ৰ কৰিছে আপোনালোকৰ ছাপৰ্ট আমিও 244A ছাপৰ্টতে আছোঁ। ইমপ্লিমেণ্টটো দিল্লীৰ পৰা হ'ব আলোচনা চলি আছে। এখনো ছায়েন্স কলেজ আৰু কমাৰ্চ কলেজ নাই হাওড়াত। চাই দিম মই। ছাৰ কালি গৃহমন্ত্ৰী ছাৰে কৈছিলে 90খন আসনত এবাৰ বিজয়ী হ'ব। আপুনি ছাৰ কিহৰ ওপৰত গৃহমন্ত্ৰী কালি 90খন চিটত 90খন আসনত মইতো ভাবোঁ যে এইবাৰ অভিলেখ ভোটত জিকিব। 90টো প্লাছ হ'বই। বিজেপিয়ে বহুত ভাল ৰিজাল্ট কৰিব এইবাৰ। আমি আগতে ভাবিব নোৱাৰা ৰিজাল্ট কৰিব। ছাৰ শিৱসাগৰত এটা হেৰি চলি আছে নন্দিতা গাৰ্লছৰ ওপৰত লৈ বিজয়ী হ'ব। হাজাৰ ভোটত নন্দিতা গাৰ্লছাৰটো ক'ত জিকিব পাৰিম? এইটোতো অলৰেডি আমি জিকিয়ে গৈছোঁ। এইবাৰতো অকল ডিমাচা লগতে আন সকলোৰে সমৰ্থন আমাৰ কেণ্ডিডেটে পাই আছে। এইবাৰতো বহুত ভোটত জিকিব। মানে নন্দিতা গাৰ্লছাৰ যিমান ভোটত জিকিছিল তাতকৈ 3 গুণ লিডত জিকিব। মানে পাহাৰৰ ছখনখনো আপোনাৰ 100%। ছাৰ শিৱসাগৰৰ কেণ্ডিডেট লৈ যথেষ্ট বিতৰ্ক হৈছে। তাত AGP আৰু BJP দুয়োটাই থকালৈও বিতৰ্ক হৈছে। মই আপোনালোকক এটা কথাই কওঁ যে মানুহে ইলেকশ্যন খেলিব লাগে। কিমান ৰাস্তা ঘাট কৰিলোঁ, কিমান স্কুল কলেজ কৰিলোঁ। অখিল গগৈ ইলেকশ্যন খেলিব খুজিছে খালি কুশল দুৱাৰীক গালি পাৰি। তাৰমানে তেওঁ এটা নিগেটিভ ভোট ল'ব চেষ্টা কৰি আছে। MLA অখিল গগৈ আছে, MLA কুশল দুৱাৰী নাই। আলোচনা হ'ব লাগে অখিল গগৈৰ ওপৰত যে তেওঁ কিমান কাম কৰিল। আজি ডিব্ৰুগড় কিমান আগুৱাই গ'ল, যোৰহাট কিমান আগুৱাই গ'ল, লখিমপুৰ কিমান আগুৱাই গ'ল, শিৱসাগৰত আজি কিয় আগুৱাই নগ'ল। অখিল গগৈৰ নিগেটিভ পলিটিক্সৰ কাৰণে আজি শিৱসাগৰ পিছ পৰি গ'ল। তেওঁ এবাৰ ইলেকশ্যনত এটা নতুন